কেনে খবৰ বলকচোন গাইছ চাওঁ মানে আজি ভিডিঅ' এটা আপলোড দিম বুলি ভাবিছোঁ মানে আজি বঢ়িয়া এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ এই ভিডিঅ'টো গাইছ হ'ল মানে আপোনালোকে নিশ্চয় থালমাখন চাই গাইছ গৈ পাইছে কি ভিডিঅ' মানে গাইছ মই অলপ কৈ দিলোঁ মানে গাইছ আজি ভিডিঅ' কেনেকৈ আপলোড দিয়ে সেই আপোনালোকক দেখাম বলকচোন যাওঁ মানে গাইছ বঢ়িয়া এটা ভিডিঅ' কেনেকৈ আপলোড দিয়ে সেনেকৈ আপোনালোক দেখাওঁ বলক গাইছ কেনেকৈ গাইছ ভিডিঅ' আপলোড দিয়ে আপোনালোকক দেখাওঁ গাইছ মানে গাইছ আপোনালোকে নিশ্চয় বহুতে গাইছ সেই কৰিছে বলকচোন গাইছ দেখাওঁ গাইছ ভিডিঅ' কেনেকৈ আপলোড দিয়ে বলক গাইছ গাইছ বঢ়িয়াকৈ মোৰ নিশ্চয় গাইছ চেম টু চেম ইউটিউবত আহি যাব গাইছ মই যাতে আপোনাক স্ক্ৰীণত দেখাই দিছোঁ গাইছ আৰু বঢ়িয়াকৈ গাইছ ইউটিউবত আহি গাইছ ইয়াতে গাইছ বহুকেইটা অপশ্যন থাকে গাইছ ইয়াতে জুকচিনটোত বঢ়িয়াকৈ আপোনাক ক্লিক কৰিব ইয়াতে গাইছ থাকে ভিডিঅ' শ্বৰ্ট লাইভ আৰু ফটো গাইছ এইগিলাখান থাকে এটা বলক গাইছ আপোনালোকে যিহত আপলোড কৰে গাইছ তাতে ক্লিক কৰিব কিন্তু গাইছ এতিয়া মই বঢ়িয়াকৈ শ্বৰ্টত এটা আপলোড কৰিছোঁ গাইছ শ্বৰ্ট ভিডিঅ' মানে আপলোড কৰিম মই শ্বৰ্টত সেইকাৰণে আপলোড কৰিলোঁ আৰু গাইছ শ্বৰ্টত কিন্তু গাইছ 50 মিনিটৰ বা 60 মিনিটৰ ওপৰত বনালে গাইছ মানে 1 মিনিটত হৈ গাইছ সেইটো মানে গাইছ লং হৈ যায় মানে শ্বৰ্টত হ'লে গাইছ আপোনালোকে এতিয়া ক্লিক কৰিব লাগিব আৰু যেনেকৈ মই ভিডিঅ'টো চিলেক্ট কৰিছোঁ আপোনালোকে দেখা পাইছে সেনেকৈ গাইছ গোটেইকৈ ক্লিক কৰি ল'ব আৰু গাইছ ভিডিঅ'টো হৈছে গতিকে কিন্তু গাইছ আপোনালোকে যদি গাইছ নহয় বোলে মই 1 মিনিটৰ কৰোঁ বা 1 মিনিটৰ বেছি হৈ গ'ল তেতিয়া গাইছ 1 মিনিট কিন্তু অলপ ছেকেণ্ডটো বাঢ়িলেও কিন্তু গাইছ সেই হৈ যায় ভিডিঅ'টো লঙত পৰি যায় এতিয়া লঙত পৰিলে মানে গাইছ ভিডিঅ'টো বহুত বেয়া হৈ যায় বেয়া হ'লে মানে গাইছ আপোনাৰ শ্বৰ্টত আপলোড কৰিছে সেইটো ভিডিঅ' যাব লঙত এই গাইছ আপোনালোকে গাইছ 50 মিনিটৰ ওপৰত নকৰিব গাইছ মানে 50 মিনিটত আহিছে আৰু গাইছ মানে 50 মিনিটত কৰিলে শ্বৰ্টত আহি যায় আৰু এতিয়া মানে এইখিনি হৈ গ'ল বলকচোন গাইছ আৰু গাইছ আপোনালোকে ৰাইট চাইডটোত বঢ়িয়াকৈ ক্লিক কৰিব গাইছ এতিয়া আকৌ নেক্সট বুলি আছে গাইছ নেক্সটটোত বঢ়িয়াকৈ আপোনালোকে গাইছ ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত গাইছ মই অলপ নেট বুজিছোঁ ৰ'ব গাইছ আৰু গাইছ ইয়াতে আছে টাইটেলটো আপোনালোকে গাইছ লিখি দিব পাৰে ইয়াতে বহুত কিবা আছে টাইটেলটো গাইছ মই লিখিবতে গাইছ টাইটেলটো আছে টাইটেলটো আপোনালোকে যি লিখে গাইছ আপোনালোকে যিহৰ ওপৰত ভিডিঅ'টো বনাইছে সিহৰ ওপৰতে লিখিব গাইছ মই এনে হিচাপে দিছোঁ গাইছ আজি মানুহ কি গাইছ আজি মানুহ কি বুলি দিওঁ ৰ'ব গাইছ আজি মানুহ কি গাইছ আপোনালোকে যিহৰ ওপৰত বা মই ক'ৰবাত গৈছোঁ গাইছ বা গাইছ মই ক'ৰবাত আছোঁ বা ক'ৰবাত গ'লোঁ বা ক'ৰবাত কিবা খালোঁ গাইছ যিহৰ ওপৰত কণ্টেণ্টটো বনাই গাইছ তাৰেটোহে টাইটেলটো লিখিব গাইছ আৰু গাইছ লিখাৰ পিছত এইকেইটা গাইছ গোটেইকেইটা ন মাৰিব এইটো গাইছ ন মাৰিব আৰু গাইছ এইটো এটা ন মাৰিব এইটো গাইছ ঠিকে আছে এইটো গাইছ অল ভিডিঅ' বুলি আছে আৰু এইটো এটা গাইছ ন মাৰিব আৰু গাইছ মই কিয় ন মাৰিলোঁ আপোনালোকে জানেনে মানে গাইছ আপোনালোকে কিবা প্ৰডাক্ট শেষ কৰিছে নেকি প্ৰডাক্ট কৰিলে গাইছ ইয়েছ মাৰিব মই এটা কোনো প্ৰডাক্ট আকৌ কৰা নাই সেইকাৰণে মই ন মাৰিছোঁ আৰু আপোনালোকে য'ৰ পৰাই ভিডিঅ' কৰিছে গাইছ সেইটো লিখিব যে মই গাইছ আছামৰ পৰা ভিডিঅ' কৰিছোঁ আছাম দিছোঁ আপোনালোকে গুজৰাট বনাইছে বা ইণ্ডিয়া বহুত যিটো দূৰৰ পৰা বনাইছে তাতে লিখি দিব আৰু গাইছ বহুতে শ্বৰ্টত থালমাখন বঢ়াব মানে লগাব নোৱাৰে সেইকাৰণে মই কেনেকৈ লগাই গাইছ সেইটো দেখাই দিছোঁ আৰু আপোনালোকে গাইছ এতিয়া হেছটেগ দিব পাৰে গাইছ হেছটেগ দিলে মানে কি গাইছ ভিডিঅ'টো বেছি ভাইৰেল হোৱাৰ চান্সটো বেছি থাকে গতিকে গাইছ মই দিলোঁ আছাম বুলি দিলোঁ ফাৰ্ষ্ট গাইছ হেছটেগটো গাইছ আৰু এটা দিলোঁ গাইছ আপোনাৰ যি মিনি ব্লগ বনাইছে মিনি ব্লগ দিব আৰু নহয় বোলে মই গাইছ সেই বনাইছোঁ ব্লগ দিব এতিয়া গাইছ মই দিলোঁ মিনি ব্লগ যেতিয়া গাইছ এইটো মিনি ব্লগ হয় গাইছ এতিয়া কাৰণে মিনি ব্লগ দিলোঁ মই গাইছ আৰু গাইছ মিনি ব্লগ দিয়াৰ পিছত গাইছ এতিয়া বহুত সেই থাকে আৰু গাইছ আপোনালোকে শ্বেয়াৰ কৰি দিব আপলোড মাৰিব গাইছ এতিয়া আপলোড বুলি আছে মই গাইছ আপলোড অপশ্যনটো আছে গাইছ আপলোডটো ক্লিক কৰি দিব গাইছ পূৰা হৈছে এতিয়া মই ক্লিক কৰি দিলোঁ ক্লিক কৰি দিছোঁ মোৰ ভিডিঅ'টো গাইছ হৈ গ'ল কিন্তু গাইছ বহুতটা সোনকালে নহয় গাইছ মই সোনকালে হৈছোঁ মানে ইমান দোকান আছিলোঁ গাইছ এইফালে ইমান দোকান আছিলে মানে গাইছ এইফালে আকৌ আপোনাৰ আপলোড গাইছ এইফালে কিন্তু আপোনাৰ টেগখিনি গাইছ লগাবই লাগিব 100% গাইছ মানে টেগখিনি লগালে গাইছ আপোনালোকে অকণমান মিনি ব্লগ মাৰিব তেনে আপোনাৰ ভিডিঅ'টো যাব আৰু গাইছ আপোনালোকে যিহৰ ওপৰত কণ্টেণ্টটো বনাইছে সেইটোৰ ওপৰত গাইছ সেই লগাব আৰু গাইছ কণ্টেণ্টটো বহুত ওপৰত থাকে গাইছ এতিয়া কৈ থাকে আপোনালোকে পাব্লিক মাৰি দিব গাইছ গাইছ পাব্লিক থাকে আনপাব্লিক থাকে গাইছ পাব্লিক মাৰি গাইছ এইটো অপশ্যন ক্লিক কৰি দিব আৰু আপোনাৰ ভিডিঅ' ভাইৰেল গাইছ আৰু এইটো মানে এনেকুৱা গাইছ ভিডিঅ'টো আপোনাৰ ভিউজ লাইক আহি থাকিব আৰু এতিয়া গাইছ ভিডিঅ'টো কেনে পালে নিশ্চয় জনাব যদি ভাল পাইছে যদি জনাব যদি বেয়া পাইছে যদি জনাব আজিলৈ ভিডিঅ'টো এইখিনিতে বাই বাই গাইছ আৰু যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাৰিব আৰু গাইছ যদি গাইছ মই আৰু এটা ভাবি আছোঁ যদি আপোনালোকে শ্বৰ্টত থালমেখান বনাম বুলি ভাবিছোঁ গাইছ যদি শ্বৰ্টত থালমেখান হয় গাইছ আপোনালোকে কিন্তু গাইছ 50টামান মোক পূৰা কমেণ্ট কৰিব লাগিব তেনে গাইছ মোক শ্বৰ্টত থালমেখান গাইছ কেনেকৈ বনাই আপোনালোকক দেখাই দিম আৰু যাতে মই বনাই থৈ গাইছ আপোনালোকক শিকাম বুলি ভাবিছোঁ গাইছ আৰু বঢ়িয়াকৈ শ্বৰ্টত থালমেখান কেনেকৈ বনাই আপোনালোক দেখাম বাৰু আৰু ভিডিঅ'টো কেনেকৈ পালে নিশ্চয় মোক জনাব যদি বেয়া পাইছে জনাব যদি ভাল পাইছে জনাব আজিলৈ ভিডিঅ'টো বাই বাই গাইছ জয় অসম।